কাহিনীটো আৰম্ভ হয় এগৰাকী ছোৱালীৰ পৰা যাৰ নাম হৈছে ৰেহনাজ। তাই এদিন পাৰ্কত বহি অকলে অকলে কান্দি আছিল। সেই একেখন পাৰ্কতে থকা আন 6গৰাকী নাৰী তাইৰ ওচৰলৈ আহিল আৰু এগৰাকী এগৰাকীকে সকলোৱে সুধিবলৈ ধৰিলে তাইৰ কি হৈছে আৰু তাই কেলে কান্দিছে। তেতিয়া ৰেহনাজে তাইৰ কাহিনীটো ক'বলৈ আৰম্ভ কৰিলে। ৰেহনাজে পঢ়ি বহুত ভাল পায়। তাই পঢ়ি শুনি কিবা ডাঙৰ অফিচাৰ হ'ব বিচাৰে, কিন্তু ঘৰৰ মানুহে তাইক পঢ়া শুনা কৰিব নিদিয়ে, কাৰণ ঘৰৰ মানুহৰ মতেদি তাই এজনী ছোৱালী হয় আৰু তাই বিয়া হ'ব লাগিব। ছোৱালী মানুহৰ তেনেকুৱা ধৰণৰ একো ভৱিষ্যত নাথাকে। তাইৰ সপোন পূৰ কৰিব নিদিয়ে কাৰণে তাই ঘৰত বহুত অশান্তিত থাকে আৰু কান্দি থাকে। তাইৰ কথা শুনি পেলাই এগৰাকী নাৰী কান্দিলে। তেওঁ লগে লগে আৰম্ভ কৰিলে তেওঁৰ কাহিনীটো ক'বৰ কাৰণে। সেই নাৰীগৰাকীৰ নাম আছিল নীলাক্ষী। নীলাক্ষীও পঢ়ি বহুত ভাল পাইছিল। তাইৰো পঢ়ি পেলাই কিবা কিবি কৰিব মন আছিলে, কিন্তু তাইক ঘৰৰ মানুহে পঢ়িব নিদিলে আৰু তাইক বহুত সোনকালে বিয়া দি দিলে। ঘৰৰ মানুহে তাইক কৈছিল যে ছোৱালী মানুহ পঢ়ি শুনি একো কৰিব নোৱাৰে, তাই বিয়া হ'বই লাগিব। সেইকাৰণে তাইক সোনকালে বিয়া দি দিলে। তেনেতে আৰু এগৰাকী নাৰীয়ে তেওঁৰ নিজৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলে। সেই নাৰীগৰাকীৰ নাম আছিল অৰুন্ধতী। অৰুন্ধতীও পঢ়া শুনা কৰিবৰ কাৰণে তেনেকুৱা একো সুবিধা নাপালে আৰু তাইক সোনকালে বিয়া দি দিছিলে। তাই এতিয়া এজনী ছোৱালীৰ মাকো হয়। তাইৰ একো পঢ়া শুনা নাই কাৰণে তাই কেতিয়াবা মানুহৰ আগত লাজত পৰিব লগা হয়। নিজৰ শহুৱেকৰ ঘৰত তাই বহুত কিবা কিবি শুনিব লগা হয়। তেনেকে আন কেইগৰাকী নাৰীয়েও নিজৰ নিজৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলে। এগৰাকীৰ নাম হৈছে ধৃতি। তেখেতো এগৰাকী বিয়া পতা নাৰী হয়, কিন্তু তেখেতক স্বামীয়ে বিয়া পতাৰ পিছত এৰি দিলে। ধৃতিয়ে বহুত যত্ন কৰিছিল তেওঁক ৰখাবলৈ, কিন্তু ধৃতিৰ কথা তেওঁ নুশুনিলে আৰু তেওঁৰ স্বামীয়ে তেওঁক এৰি থৈ গুচি গ'ল। ধৃতিয়ে বহুত কান্দিলে, বহুত কষ্ট পালে। সেই কষ্ট তাই আজিও ভুগি আছে। এইগৰাকীৰ নাম হৈছে ভায়লিনা। ভায়লিনাৰ ঘৰতো বহুত অশান্তি। ভায়লিনাৰ মাক দেউতাকৰ মাজত সদায় বহুত কাজিয়া হৈ থাকে। ভায়লিনাৰ দেউতাকে মাকক মানসিকভাৱে বহুত অত্যাচাৰ কৰে। তাকে শুনি তাই সহ্য কৰিব নোৱাৰে। তাই সদায় অন্যায়ৰ কাৰণে মাত দিবলৈ যায়, কিন্তু তাই মাত দিবলৈ গ'লে তাইৰ মুখখনো বন্ধ কৰাই দিছিল। ছোৱালী মানুহ কাৰণে মনে মনে থাকিব দিছিল, কিন্তু তাই সেইটো মনৰ ভিতৰতে সহ্য কৰিব পৰা নাছিল। ভায়লিনাই অন্যায় একদম সহ্য কৰিব নোৱাৰে। এওঁ হৈছে প্ৰিয়া। এওঁ সৰুৰে পৰা খেলা ধূলা কৰি বহুত ভাল পাইছিল। এওঁ বেলেগ ছোৱালীৰ নিচিনা একদম নাছিল। তাইৰ সপোন আছিল এদিন নহয় এদিন দেশৰ কাৰণে তাই কিবা এটা খেলিবই আৰু জিকিবই, কিন্তু তাইকো তাইৰ ঘৰৰ মানুহে সেইবোৰ কৰিবলৈ দিয়া নাছিল। কৈছিল যে ছোৱালী মানুহে এইবোৰ কৰি একো লাভ নাই। ছোৱালী মানুহ এদিন হ'লেও এদিন বিয়া হ'ব লাগিব আৰু সেইকাৰণে তাইক এইবোৰ কৰিবলৈ বাধা দিছিল। সেই 6গৰাকী নাৰীৰ ভিতৰত ময়ো আছিলোঁ। সকলোৱে নিজৰ নিজৰ কাহিনী কোৱাৰ পিছত ময়ো মোৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলোঁ। মোৰ নাম হৈছে প্ৰিয়াংশী। মই সৰুৰে পৰা নাচি বহুত ভাল পাইছিলোঁ। মই ঘৰত সদায় মনে মনে ডান্সৰ প্ৰেক্টিছ কৰিছিলোঁ, কিন্তু মোক ঘৰৰ মানুহে ডান্স কৰিবলৈ দিয়া নাছিলে, কাৰণ তেওঁলোকে কৈছিলে যে ছোৱালী মানুহে নাচি কৰি একো নাপায়। ছোৱালী মানুহ এদিন হ'লেও এদিন বিয়া হ'ব লাগিব আৰু সেইটোৱে তাৰ ভৱিষ্যত। কিন্তু মই তেনেকৈ মানি লোৱা নাছিলোঁ। মোৰ সপোন আছিল এদিন নহয় এদিন ষ্টেজত মই ডান্স পাৰফৰ্মেঞ্চ কৰিম আৰু সকলোৱে যাতে মোক ডান্সাৰ হিচাপে চিনি পায়। সকলোৰে কাহিনী শুনাৰ পিছত মই তেওঁলোকক ক'লোঁ যে নাই, নহ'ব, আমি আমাৰ সপোন পূৰ কৰিমেই। আমি এনেকৈ থাকিলে নহ'ব। মই ৰেহনাজক ক'লোঁ, তুমি সদায় ইয়াত আহিবা আৰু ইয়াতে পঢ়িবা। ভায়লিনাক ক'লোঁ, তুমিও তেনেকৈ পঢ়িবা আৰু কিবা এটা হৈ দেখুৱাবা। নীলাক্ষীক ক'লোঁ যে আপুনিও এনেকৈ আহিব আৰু ইয়াতে পঢ়িব। অঁ, আপুনি পাৰিব, আমি আছোঁ আপোনাৰ লগত, আপুনি পাৰিবই। প্ৰিয়াক ক'লোঁ যে তুমি ইয়াতে আহিবা আৰু ইয়াতে সদায় প্ৰেক্টিছ কৰিবা, তেতিয়া তুমি তোমাৰ সপোন পূৰ কৰিব পাৰিবা। তাৰ পাছত মই অৰুন্ধতীক ক'লোঁ যে আপুনি কি কৰি ভাল পায়। তেওঁ ক'লে যে তেওঁ ৰন্ধা বঢ়া কৰি ভাল পায়। তেনেতে মই ক'লোঁ, আপুনি যেতিয়া আপোনাৰ ছোৱালীজনীক স্কুলত থ'বলৈ আহে, তেতিয়া আপুনি নিশ্চয় লগত টিফিন লৈ আহে।
চাওঁ আপোনাৰ টিফিন বাতিটো দিয়কচোন, মই টেষ্ট কৰি চাওঁ আপুনি কেনেকুৱা ৰন্ধা বঢ়া কৰে। তেখেতে তেতিয়া তেখেতৰ টিফিনটো আগবঢ়াই দিলে আৰু মই টেষ্ট কৰি চালোঁ। তেখেতে সঁচাকৈ বহুত ভাল বনায়, কিন্তু আৰু অলপ যত্ন কৰিলে তেখেতে বহুত নাম কৰিব পাৰিব। তেনেতে দেখিলোঁ ধৃতিয়ে তেখেতৰ বেগৰ পৰা এখন ডায়েৰী উলিয়াই কিবা কিবি লিখিবলৈ ওলাইছিলে। মই সুধিলোঁ তেখেতক তেখেতে কি লিখিছে। তেখেতে তেতিয়া ক'লে তেখেতে জীৱনত যি যি অভিজ্ঞতা পায় তেখেতে তেওঁ এখন ডায়েৰীত তেনেকৈ লিখি যায়। তেতিয়া মই ক'লোঁ আপুনি তেনেহ'লে আপোনাৰ সকলোবোৰ অভিজ্ঞতা লৈ পেলাই আপুনি লিখি যাওক আৰু চাব আপুনিও বহুত নাম কৰিব পাৰিব। আমি সকলোবোৰ ইয়াত সদায় পাৰ্কত আহিম আৰু নিজৰ নিজৰ কামবিলাক প্ৰেক্টিছ কৰিম। তেনেকেই আমি সদায় আহিলোঁ পাৰ্কলৈ আৰু সদায় প্ৰেক্টিছ কৰি গ'লোঁ। বাৰিষাৰ বাতৰি আনে লাজুকী দুবৰি বনে ৰূপোৱালী ৰহন খানে দেখি মন বিভোৰ বাজি উঠে নপুৰ খালি ভৰিৰে গছকি তৰালি শব্দ শিথিল হাঁহিও জিলিকিল নাচনতে মন উন্মাদিনী একাচল মৰমৰে জলপ্ৰপাত বুকুতে সানিলি আহি মিঠা ঘাট নিৰিখোন বৰণীয়া চুলি তালি একাজলি ৰামধেনু চুটিয়ালি মেঘালীৰ সূতা বৃষ্টি কণিকাৰে বান্ধিলো হিয়ে নজৰি। আজি ৰেহনাজ এগৰাকী IAS অফিচাৰ। তেওঁ নিজে কষ্ট কৰিলে আৰু পঢ়ি শুনি ডাঙৰ অফিচাৰ হ'ল আৰু তেখেতে নিজৰ সপোন পূৰ কৰিলে। নীলাক্ষীয়ে নিজৰ পঢ়া শুনা সম্পূৰ্ণ কৰিলে আৰু এতিয়া তেখেত এগৰাকী শিক্ষয়িত্ৰী হয় আৰু লগতে তেওঁ সেই ছোৱালীবিলাকক পঢ়ায় যিবোৰ ছোৱালী ভৱিষ্যতটো তেওঁৰ দৰে হোৱাটো নিবিচাৰে। প্ৰিয়ায়ো নিজৰ সপোন পূৰ কৰিলে, এতিয়া তাই নেশ্যনেল লেভেলত খেলে আৰু সদায় জিকেও। ভায়লিনাও পঢ়ি শুনি এগৰাকী ডাঙৰ এডভকেট হ'ল আৰু তেখেতে নিজৰ ঘৰৰ অশান্তি দূৰ কৰিলে, লগতে আৰু আন সকলোবোৰ মানুহক সহায় কৰিব বিচাৰে যিবোৰ মানুহ তেখেতৰ দৰে মানসিক অশান্তিত ভুগি আছে। তেখেতে এতিয়াও অন্যায় সহ্য কৰিব নোৱাৰে আৰু আগলৈও নকৰিব। ধৃতিয়েও নিজৰ অভিজ্ঞতাবোৰ লিখি এতিয়া তেখেত এজন ডাঙৰ লেখক হৈ পৰিল। তেওঁক এতিয়া সকলোৱে লেখক হিচাপে চিনি পায়। অৰুন্ধতীয়ে নিজৰ এটা ইউটিউব চেনেল খুলিলে আৰু তেখেতক এতিয়া সকলোৱে চিনি পায় এজন মাষ্টাৰ চেফ হিচাপে। তেখেতেও নিজৰ সপোন পূৰ কৰিলে। এতিয়া তেখেতে নিজৰ শহুৱেকৰ ঘৰত বহুত শান্তিৰে থাকে। ময়ো ডান্স প্ৰেক্টিছ কৰি অৱশেষত মই ষ্টেজত নাচিবলৈ সুবিধা পালোঁ। সেইদিনাখন মোৰ পাৰফৰ্মেঞ্চ আছিলে আৰু মোৰ লগৰ কেইগৰাকীও মোৰ পাৰফৰ্মেঞ্চ চাবলৈ আহিব। মনত বহুতো কথা চলি আছিল, কিন্তু ভাবিলোঁ নাই, আজি নকৰিলে আৰু মই কৰিব নোৱাৰিম। সপোনৰ বাটত আগুৱাই গ'লে আমি বাধা বহুতো পাম। সেই বাধাবোৰৰ লগত আমি যুঁজিব লাগিব। সেই বাধাবোৰ আমি পাৰ কৰি নিজৰ সপোন পূৰ কৰিবই লাগিব। এই কেইগৰাকী নাৰীয়ে এইটো প্ৰমাণ কৰিলে যে নাৰীয়ে নোৱাৰা কাম একোৱেই নাই। জীৱনত বিফল হোৱাৰ কাৰণ বহুতো পাব পাৰা, কিন্তু সফল হোৱাৰ কাৰণ সদায় তুমি নিজেই হ'ব লাগিব।